everyone, welcome and welcome back to my channel. Good evening guys. আৰু এইকেইদিন একেৰাহে যেহেতু বৰষুণ দি আছে অকল ভিতৰতে সোমাই খোৱা আৰু খোৱা হৈছে তাৰ পাতে আৰু বেলেগ একো কাম হোৱা নাই আৰু আজি আপোনালোকলৈ লৈ আহিছো এটা সুন্দৰ ৰেচিপি যেটো ৰেচিপি এতিয়া বৰ্তমান ডাৱৰীয়া হৈ আছে বতৰটো আৰু বৰষুণ বতৰ গৰম গৰম চাহৰ লগত এটা সুন্দৰ জুতি ল'বৰ কাৰণে এটা মই সুন্দৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছো আহকচোন চাও মইনো কি বনাও আৰু আশা কৰো আজি ভিডিওটো চাই আপোনালোকে ভাল পাব আৰু যদি ভাল পায় তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু লগতে আপুনি যদি মোৰ চেনেলত প্ৰথম আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব গতিকে বলক এটা ভিডিওটো আৰম্ভ কৰো কি বনাও আপোনালোকে অকমান পাছতে গম পাই যাব তাৰ আগতে আহকচোন এটা বস্তু আনবক্সিং কৰিলো মই ৰিসেন্ট এটা বস্তু Amazonৰ পৰা অৰ্ডাৰ কৰিছিলো আৰু আজি আহি পালে মই এতিয়া আপোনালোকৰ আগতে আনবক্সিং কৰো গতিকে বলক আৰু ইয়াৰ ভিতৰত আছে এডাল ৰিংলাইট ষ্টেণ্ড আৰু এই ষ্টেণ্ডডাল মই Amazonৰ পৰা অৰ্ডাৰ কৰিছিলো আৰু ইয়াৰ প্ৰাইচটো মই পাইছিলো 659ত আৰু যেহেতু ভিডিও কৰিবলৈ ষ্টেণ্ড লাগিয়ে থাকে আৰু সেইটো কাৰণে মই ৰিংলাইট ষ্টেণ্ড অৰ্ডাৰ কৰিছিলো আৰু এইটো মই এতিয়া আপোনালোকক খুলি দেখাই আছো কেনেকুৱা আহিছে আৰু এডালৰ হাইটটো 7 ফুট হয় এতিয়া মই আপোনালোকক এডাল ফিটিং কৰি দেখাই আছো আপোনালোকক কালাৰটো চেঞ্জ কৰি দেখাই আছো এয়া এটা কালাৰ ইয়াতে তিনটা কালাৰ হয় আৰু মই বনাব লৈছো এতিয়া আলু চপ আৰু এয়া মই আলু বইল কৰি ললো আৰু এইখিনি এতিয়া মই ভালদৰে পিটিকি লম আপোনালোকে চামুচেও পিটিকিব পাৰে নহলে হাতেও পিটিকিব পাৰে মই পিটিকি ললো এইফালে মই এখন কেৰাহী তেল গৰম হোৱাৰ পাছত এটা কাটি লোৱা মিডিয়াম সাইজৰ পিয়াজ আৰু অকনমান জলকীয়া এয়া দি লৈ এতিয়া এইখিনি মই অকনমান ভাজি লম লগতে ইয়াতে মই চামুচ আদা নহৰু পেষ্ট দিছো আৰু ইয়া মই লৰাই ললো ভাল কৰি এতিয়া মই ইয়াতে মছলা এড কৰিম এয়া লৈছো মই আধা চামুচ ধনিয়া গুৰি আৰু আধা চামুচ সটকৈ অকনমান কম জলকীয়া গুৰি আৰু অকনমান গৰম মছলা এইখিনি মই এতিয়া ভালদৰে মিহলাই লম আৰু এতিয়া মই ইয়াতে পিটিকি লোৱা আলুখিনি দি দিলো আৰু মছলাটো আপোনালোকে নিজৰ মতে ল'ব পাৰে এইখিনি এতিয়া মই ভালদৰে লৰাই লম আৰু আলুখিনি ভাজোতে বেছি টাইম নালাগে কম সময় ভাজি হৈ যাব আৰু হেটাখনে মই এনেকৈ হেচি গুটেখিনি মিহলাই ললো আৰু এতিয়া ইয়াতে মই সোৱাদ অনুসৰি অকনমান নিমখ দিছো এইখিনি আকৌ মই ভালদৰে মিহলাই লম আৰু এতিয়া ইয়াতে মই অকনমান মান ধনিয়া দিছো মান ধনিয়া নাথাকিলে নিদিলেও হ'ব আকৌ মই ভালদৰে লৰাই লম এয়া আমাৰ এইখিনি হৈ গ'ল আৰু এতিয়া মই গেছটো অফ কৰি ঠাণ্ডা হ'বৰ কাৰণে এটা বাটিত উলিয়াই লৈছো আৰু ইফালে এয়া মই ইয়াতে লৈছো অকনমান ময়দা আৰু তাতে দিছো অকনমান নিমখ আৰু অকনমান বেকিং সোডা আৰু লগতে অকনমান নেমু ৰস দিছো আপোনালোকে নেমু নাথাকিলে চাট মছলা দিব পাৰে আৰু অকনমান এয়া হালধি লৈছো আৰু এইখিনি মই ভালদৰে মিহলাই লম আৰু আপোনালোকে ইয়াত ময়দা খলনি বেচনো ইউজ কৰিব পাৰে আৰু এতিয়া এটা কাপত মই পানী লৈ পেলাই এইখিনি অকমান পানী দি পেলাই মই বেটাৰটো বনাই লম একেলগে পানীখিনি দি নিদিব এয়া আমাৰ বেটাৰটো ৰেডি হৈ গ'ল ইমানটো জোখত ৰাখিছো আৰু এতিয়া এয়া এফালে এইখিনি ঠাণ্ডা হৈ গ'ল আৰু মই এতিয়া আলু চপ গিটা এয়া বনাই লৈছো আপোনালোকে নিজৰ ইচ্ছামতে ইয়াৰ শেপ দিব পাৰে মই এনেকৈ বনাইছো আৰু মই এইগিটা ইমান ডাঙৰো কৰা নাই অকনমান সৰু সৰুকে বনাইছো এতিয়া মই গুটেগিটা এনেদৰে বনাই লম
আলু চপ সকলোৱে খাই ভাল পায়ে নিশ্চয় আৰু এনেদৰে বনাই খাইছে নাই কমেণ্ট কৰি জনাব আৰু যদি নাই খোৱা তেতিয়াহ'লে ট্ৰাই কৰি চাব খুব ইজি হয় প্ৰচেছটো আৰু খাবলৈও বহুত টেষ্টি হয় এয়া মোৰ এইকেইটা চেপটি হৈ গ'ল আৰু টোটেল 6টা বনালোঁ এয়া আৰু এইখিনি মই এতিয়া ফ্ৰাই কৰিম আৰু ইফালে এখন ফ্ৰাই পেন লৈ লৈছোঁ আৰু ইয়াতে মই এতিয়া তেল গৰম হ'বলৈ দিলোঁ আৰু গৰম হোৱাৰ পাছত এয়া মই আলু চপখিনি এই বেটাৰটোৰ লগত মিহলাই পেনখনত ইয়াত দি দিছোঁ আপোনালোকে হাতেও দিব পাৰে আৰু নহ'লে চামুচেও দিব পাৰে মোৰ গোটেইকেইটা দিয়া হৈ গ'ল এতিয়া মই এটা চাইডে হোৱাৰ পাছত ইটো চাইডে লুটিয়াই দিম এয়া এটা চাইডে হৈ গ'ল আৰু মই গোটেইখিনি এতিয়া লুটিয়াই ল'ম এয়া আমাৰ আলু চপ ৰেডি হৈ গ'ল আৰু এইখিনি মই এতিয়া এখন প্লেটত উলিয়াই ল'ম আৰু এয়া আপোনালোকে গৰম গৰম চাহৰ লগত বা চাটনি তেনেদৰে জুতি ল'ব পাৰে মই আজি এয়া চাহৰ লগত ইভিনিং টাইমত খাবলৈ লৈছোঁ আৰু আপোনালোকক এটা মই ভাঙি দেখাইছোঁ ইয়াৰ ভিতৰটো এনেকুৱা হৈ আছে খুব ধুনীয়া হয় খাবলৈ এনেদৰে বনালে আৰু আপোনালোকেও ট্ৰাই কৰি চাব আপোনালোকৰ ৰেচিপিটো ট্ৰাই কৰি চাব আলু চপ চবেই খাই ভাল পায় আৰু ময়ো বহুত ভাল পাওঁ খাই আৰু এতিয়া যিহেতু ডাৱৰীয়া বতৰ গৰম গৰম চাহৰ লগত খাবলৈ খুব ভাল লাগে আপোনালোকে ট্ৰাই কৰি চাব আৰু কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে আপুনি যদি মোৰ চেনেলত প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব পুনৰ অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই লাভ ইউ গাইজ